হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ সকলোৱে? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল বহুত দিনৰ মূৰত। চ' আজি লগ হোৱাৰ কাৰণটো হৈছে কি যে এজনী নহয় দুজনী ভণ্টীয়ে মানে কমেণ্ট কৰিছিল। এজনীয়ে কৈছিল যে নেটৰ কাৰণে চিলেবাছ বা তেনেকুৱা কি কৰিব লাগে, আৰু এজনীয়ে মানে নেট পালে এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে কোৱালিফাইড হয়নে নহয় সুধিছিল। তো এই কমেণ্ট দুটাৰ এনচাৰ দিবলৈকে মানে ভালকৈ বুজাই দিবলৈকে ইয়ালৈ আজি পুনৰবাৰ আহিছোঁ। চ' পোনপ্ৰথমতে মই এছপাইৰেণ্ট যিখিনি আমাৰ ডিচেম্বৰ ছেশ্যনত দিবলৈ গৈ আছে তেওঁলোকক মোৰ ফালৰ পৰা শুভকামনা যাচিলোঁ। সকলোৰে এক্সাম ভাল হওক, প্ৰিপেৰেশ্যন আশা কৰোঁ সকলোৰে ভাল হৈ আছে, কাৰণ একেবাৰে সন্মুখত এক্সাম। এতিয়াতো আমি ৰিভিজন বেছিকৈ কৰিব লাগিব, বা এতিয়া আমাৰ ফ'কাছটো নিশ্চয় পঢ়াতেই হ'ব। চ' যিমান পাৰে সিমান ৰিভিজন দিয়ক, মানে ৰিভাইজ কৰক বা মক টেষ্ট দিয়ক। যিখিনি পেপাৰ আছে পুৰণা পেপাৰ সেইখিনি বেছিকৈ চাওক। আশা কৰোঁ সকলোৰে মানে ড্ৰিমটো ফুলফিল হওক আৰু। চ' এতিয়া কথাটো হ'ল কি যে এছিষ্টেণ্ট প্ৰফেচাৰ হ'বলৈ হ'লে আমি কি কৰিব লাগে, যে নেট কৰিলে আমাৰ এছিষ্টেণ্ট প্ৰফেচাৰ হ'ব পাৰোঁনে? চ' হয়, নেট কোৱালিফাইড মানে UGCNET যিটো আমাৰ বৰ্তমানটো UGCটো উঠাই দিব, এটা আমব্ৰেলা বডি হ'ব হায়াৰ এডুকেশ্যনৰ কাৰণে। চ' যি কি নহওক, আমি যদি নেট কোৱালিফাই কৰোঁ যে নেশ্যনেল এলিজিবিলিটি টেষ্ট, তেতিয়াহ'লে আমি এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে কোৱালিফাইড হওঁ। চ' এইটো আমাৰ নেশ্যনেল লেভেলৰ টেষ্ট হয়, আৰু এইটো যদি আমি কোৱালিফাইড হওঁ তেতিয়াহ'লে এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে কোৱালিফাইড হওঁ। তাৰপিছতো আমাৰ বহুতখিনি কৰণীয় থাকে, যেনেকৈ ইণ্টাৰভিউ থাকিব। ইণ্টাৰভিউত আমাৰ মাৰ্কছখিনি টোটেল কাউণ্ট কৰিব। ধৰি লওঁ আমাৰ হাই ছেকেণ্ডেৰীৰ পৰা মাৰ্কছখিনি কাউণ্ট হ'ব, আমাৰ PhD কৰিলে PhD এক্সট্ৰা মাৰ্কছ থাকিব, পেপাৰ পাব্লিছ কৰিলে পেপাৰ পাব্লিছৰ এক্সট্ৰা মাৰ্কছ থাকিব। তো এনেকৈ গোটেইখিনি মিলি কেনেহে আমাৰ ইণ্টাৰভিউত আমাৰ গোটেই মাৰ্কছখিনি চোৱা হয়, তাৰ বেচিছতহে আমাক এপইণ্ট কৰে। তো আৰু লগতে দ্বিতীয় কথাটো হ'ল কি যে আজিকালি কি হৈছে, আমাৰ 4 বছৰৰ ইণ্টিগ্ৰেটেড BEd হৈছে। চ' এতিয়া নতুনকৈ আমাৰ কি হৈছে, BEd যিখিনি ইণ্টিগ্ৰেটেড কৰা হৈছে, যিকেইখন কলেজত তাৰমানে 4 years ইণ্টিগ্ৰেটেড BEd থাকিব, তাতে তাৰমানে কি হয়, কিছুমান ছাবজেক্টৰ ক্ষেত্ৰত আমাক কি লাগে, নেট প্লাছ BEd লাগে। নেটটো আমাৰ এইটো মানে নেট আৰু লাগিবই। তুমি যদি প্ৰফেচাৰ হ'বলৈ বিচাৰা তেতিয়াহ'লে নেট লাগিবই, কিন্তু তাৰ লগতে কি লাগিব, BEd লাগিব। যিখিনি আমাৰ ইণ্টিগ্ৰেটেড BEd কোৰ্চ আছে, স্পেচিয়েলি এডুকেশ্যনৰ ক্ষেত্ৰত তাৰমানে ইণ্টিগ্ৰেটেড BEd লাগে। চ' এইটো আৰু BEdটো মেণ্ডেটৰী হৈ পৰিছে। কিন্তু এটা কথা মনত ৰাখিব যে BEd সকলোৰে কাৰণে মেণ্ডেটৰী নহয়, কিন্তু নেটটো প্ৰত্যেকখন কলেজৰ কাৰণে মেণ্ডেটৰী। এছিষ্টেণ্ট প্ৰফেচাৰ হ'বলৈ হ'লে নেট লাগিবই। দ্বিতীয় কথাটো হ'ল যে এই নেটৰ লগত BEd ক'ত লাগিব, য'ত নেকি ইণ্টিগ্ৰেটেড BEd কোৰ্চ হৈছে। ধৰি লোৱা 4 বছৰ BEd কোৰ্চ হৈছে, তাতে এডুকেশ্যনৰ যিখিনি ষ্টাডিজ, যিখিনিৰ কাৰণে টিচাৰ ল'ব সেইখিনিক BEd লাগিব, বা ইণ্টিগ্ৰেটেড BEdৰ কাৰণে আমাক কি লাগিব, নেট প্লাছ BEd লাগে। চ' এই দুটাই মোৰ ফালৰ পৰা জনাবলগীয়া আছিল মোৰ কমেণ্ট কৰা ভণ্টিজনীলৈ। এতিয়া কথাটো হ'ল কি, চিলেবাছ। চিলেবাছ বুলি ক'লে আমাৰ কি হয়, নেশ্যনেল এলিজিবিলিটি টেষ্ট দিবলৈ হ'লে আমাক 2খন পেপাৰৰ ওপৰত এক্সাম দিব লাগে। প্ৰথম পেপাৰখন হৈছে জেনেৰেল পেপাৰ। সেইখন পেপাৰ কি হয়, আমাৰ প্ৰত্যেকজন ষ্টুডেণ্টে দিব লাগিব। ঠিক আছে, প্ৰত্যেকজন ষ্টুডেণ্টে দিব লাগিব 2খন পেপাৰে, কিন্তু প্ৰথমখন পেপাৰ কমন হ'ব। ধৰি লোৱা তুমি পলিটিকেল ছায়েন্সৰ, মই এডুকেশ্যনৰ, তেতিয়াহ'লে তোমাৰ আৰু মোৰ ফাৰ্ষ্ট পেপাৰ ছেইম চিলেবাছ হ'ব। ঠিক আছে, আৰু ছেকেণ্ড পেপাৰখন কি হয়, আমাৰ নিজৰ ছাবজেক্ট। ধৰি লোৱা তুমি এডুকেশ্যনত মাষ্টাৰ্ছ কৰিছা, তেতিয়াহ'লে এডুকেশ্যনৰ ছেকেণ্ড পেপাৰখন তোমাৰ এডুকেশ্যনৰ পেপাৰ হ'ব, আৰু মই যদি পলিটিকেলত কৰিছোঁ তেতিয়াহ'লে ছেকেণ্ড পেপাৰখন মোৰ পলিটিকেলত হ'ব। ডেট মিনছ মাষ্টাৰ্ছত তুমি যোনখন পেপাৰ লৈছা, অনাৰ্ছ লৈ যোনখন পেপাৰ তুমি পাছ কৰি আহিছা, সেইখন পেপাৰ তোমাৰ ছেকেণ্ড পেপাৰ হ'ব। আৰু ফাৰ্ষ্ট পেপাৰখন কি হ'ব, জেনেৰেল হ'ব। জেনেৰেলৰ ভিতৰত তোমাৰ কেনেকুৱা কি টপিক থাকিব, যেনেকৈ ধৰি লোৱা এটা থাকিব DI। ঠিক আছে, DI ডাটা ইণ্টাৰপ্ৰিটেশ্যন, মেথছৰ থাকিব, আৰু ধৰি লোৱা টিচিং এপ্টিটিউড থাকিব, সেইটোও কমন থাকিব। ৰিচাৰ্চ থাকিব, এটা চেপ্টাৰ থাকিব। ইউনিট ধৰি লোৱা টোটেল ইউনিট থাকিব 10টা। প্ৰথম পেপাৰত 10টা ইউনিট, দ্বিতীয় পেপাৰত 10টা ইউনিট থাকিব। ছেকেণ্ড পেপাৰখনতো নিজৰ ছাবজেক্টৰ ওপৰত 10টা ইউনিট থাকিব, আৰু প্ৰথম পেপাৰখনত 10টা ইউনিট থাকিব। সেইটো চবৰে কাৰণে কমন হ'ব। তাতে ৰিচাৰ্চৰ এটা থাকিব, টিচিং এপ্টিটিউড থাকিব, কমিউনিকেশ্যন থাকিব, এটা থাকিব পেছেজ যে আমাৰ কম্প্ৰিহেনশ্যন, ৰিডিং কম্প্ৰিহেনশ্যন, সেইটো থাকিব। তো হায়াৰ এডুকেশ্যন থাকিব, এনেকৈ 5টা থাকিব, 10টা থাকিব এনেকৈ। চ' আমাৰ টোটেল মাৰ্কছ হ'ব 300, ছেকেণ্ড পেপাৰত হ'ব 200, আৰু ফাৰ্ষ্ট পেপাৰত হ'ব 100। চ' ইয়াৰে ভিতৰত কাট অফ যায়, কাট অফ গৈ কিনে আমি
কি কৰোঁ নেট কোৱালিফাইড কৰোঁ। আৰু নেট কোৱালিফাইডৰ 3টা মানে পৰ্চন ধৰি লোৱা, তুমি যদি অকল কম মাৰ্কছ পা তেতিয়াহ'লে তোমাৰ কাট অফ হিচাপে তুমি অকল PhD কোৱালিফাইড হ'ব পাৰিবা। তাৰ ওপৰত যদি আৰু অলপ যদি তুমি মাৰ্ক বেছি পোৱা তেতিয়াহ'লে তুমি নেট কোৱালিফাইড হ'বা। নেট কোৱালিফাইড মানে তুমি নেটৰ প্লাছ PhDটো অট'মেটিকেলি আহিব, কাৰণ PhD হৈছে আটাইতকৈ লোৱাৰটোত PhDৰ বাবে কোৱালিফাইড। তাৰপিছত থাৰ্ডটো আৰু PhDৰ কাৰণে, ছেকেণ্ডটো হৈছে নেট প্লাছ PhD। আৰু একদম মানে ফাৰ্ষ্টটো হৈছে তুমি JRF 1% পাব। সেইটো JRF পালে তুমি কি হ'বা, যে জুনিয়ৰ ৰিচাৰ্চ ফেল'শ্বিপ পাবা, তাতে তুমি ৰিচাৰ্চ কৰিবৰ কাৰণে স্কলাৰশ্বিপ দিব। আৰু চ' এইখিনি হোপ বুজি পাইছে, কাৰণ চিলেবাছটো মই ইয়াতে ডিছপ্লে নকৰোঁ। UGCNET বুলি গুগলত মাৰি দিবা, তাতে গ'লে তুমি UGCNET তাত গৈ পিনে চিলেবাছ ডাউনলোড কৰিলে তুমি নিশ্চয় পাবা। প্ৰথম পেপাৰ 10টা ইউনিট, ছেকেণ্ড পেপাৰ 10টা ইউনিট। প্ৰথম পেপাৰ চবৰে কাৰণে কমন, ছেকেণ্ড পেপাৰ নিজৰ পেপাৰখন থাকে। আৰু তাৰ পৰা তুমি কি কৰিব লাগে, 300ৰ পৰা কাট অফ যাব। ধৰি লোৱা কেতিয়াবা 160 যায় দুখন পেপাৰ মিলি, কেতিয়াবা ধৰি লোৱা 170 যায়, পেপাৰ ৱাইজ যায়। আৰু চ' দুখন পেপাৰ মিলি মিনিমাম আৰু 170ৰ ওপৰত থাকিলে ভাল নেটৰ কাৰণে কোৱালিফাইড হ'বলৈ। চ' এইখিনি আছিল আজিৰ ভিডিঅ'। এবাৰতে ভিডিঅ'টো কৰিছোঁ, কাটি নকৰোঁ আৰু, কাৰণ সময় নাই আৰু। চ' হোপ ভাল পালে। আৰু যদি কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰি জনাব। ভিডিঅ'বিলাক ভাল পালে সেইটোও কমেণ্ট কৰি জনাব। বাই বাই।